এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। মোৰো খুবেই ভাল। মই এতিয়া যাবলৈ ওলালোঁ মৰিগাঁৱলৈ। আজি যিহেতু ভাষা দিৱস আৰু ভাষা দিৱসৰ উপলক্ষে জিলা আয়ুক্ত মহোদয়ে আজি ভাষা দিৱসটো পালন কৰিছে, খুব ধুনীয়াকৈ উদযাপন কৰিছে মৰিগাঁও গান্ধী ভৱন ফিল্ডত। গতিকে আমি তালৈকে যাওঁ আৰু আপোনালোকক মই তাৰ ভিডিঅ' ধুনীয়াকৈ দেখাই যাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰপাছত এতিয়া ওলাই মেলি আহিলোঁ আৰু এয়া দেখিছেনে, ঘৰৰ পৰা ৰাওনা হ'লোঁ। তাৰপিছত এতিয়া আহি আছোঁ মৰিগাঁৱলৈ আৰু এয়া আমি কেইজনী। তাৰপাছত তাতো আছে আৰু ল'ৰা ছোৱালী আহিব বেলেগৰ পৰাও, গোটেইখিনি একেলগে আমি শোভাযাত্ৰাটো কৰিম। তাৰপাছত আপোনালোককো দেখাম আৰু এই আহি পাইছোঁহি মৰিগাঁও টান আৰু কিছু সময় পিছতে আমি আমাৰ সেই ঠাইখিনি পামগৈ। আৰু দেখিছেনে, এয়া আমি পাই গ'লোহি আৰু দেখিছেনে চাৰিওফালে কেৱল মানুহ আৰু মানুহ। আপোনালোককো সকলোকে দেখাবলৈ চেষ্টা কৰিলোঁ। তাৰপিছত গাড়ীৰ পৰা নামি আমি অকণমান ৰাস্তাৰ কাষতে ৰখি আছোঁ আৰু যেতিয়া সকলোকে শাৰী পাতি ৰেডি কৰাব তেতিয়া আমি ফিল্ডলৈ নামি যাম, যিহেতু তাত ৰ'দ অলপ বেছি হৈ আছে। গতিকে বাটতে অকণমান সময় আমি ৰখিছোঁ আৰু তাৰ পাছত যাম ফিল্ডলৈ আৰু ওচৰৰ পৰা আপোনালোকক দেখাম সকলোখিনি। তাৰপাছতে ইয়াতে এটা বিশেষ বস্তু আহিছে আৰু সেইটো কি আপোনালোকক দেখাম, চাই থাকক। এইখিনিতে আছে, আপোনালোকক দেখাম। ইয়াৰ মাজতে আছে, ইয়াত দেখিছেনে গণেশ বাবা, তেওঁকো আনিছে আৰু তেওঁক আজি এই অনুষ্ঠানটোৰ আগে আগে লৈ যাব। তাৰপিছতে সকলো বিদ্যালয় মহাবিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকল দেখিছেনে বিভিন্ন সাজ পোছাক পৰিধান কৰি তেওঁলোকেও আহিছে আজি এই অনুষ্ঠানটো আগলৈ চাই গৈ থাকক।
এনেকৈ মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ শোভাযাত্ৰাটি দেখাবলৈ চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। তাৰপাছত কিছু সময়ৰ পিছতে শোভাযাত্ৰা শেষ হ'ব আৰু এতিয়া আমি আহি আছোঁ ফিল্ডলৈ। শোভাযাত্ৰা শেষ হৈছে। তাৰপাছত এতিয়া অকণমান বহি ল'লোঁ। তাৰপাছত এতিয়া আকৌ ঘৰলৈ যাম, কিবা এটা খাই ল'ম, লৈ ঘৰলৈ যামগৈ। তাৰপাছত এয়া তাৰপৰা ওলাই আহিলোঁ আৰু কিবা এটা খাবলৈ হোটেলত সোমালোঁ। তাৰপাছত ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ বুলি ভাবিছোঁ আৰু আজিৰ এই ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। পাছত নতুন এটা ভিডিঅ'ৰ সৈতে সকলোকে আকৌ লগ পাম। তেতিয়ালৈ চাই থাকিব মোৰ ইউটিউব চেনেল প্ৰিয়ংকা ডি অফিচিয়েল। আৰু এতিয়া ভিডিঅ'টোৰ পৰা লৈছোঁ বিদায়। আকৌ সকলোকে পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। থেংক ইউ, বাই বাই।